ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ আমি বিজ্ঞানৰ 5 নম্বৰ যেটো পাঠ মৌলৰ পৰ্যায়বিত শ্ৰেণী বিভাজন ইয়াৰ বিষয়ে আলোচনা কৰিম তোমালোকে নিশ্চয়কৈ এই মৌলসমূহৰ বিষয়ে যেটো মৌল শব্দটোৰ বিষয়ে নৱম শ্ৰেণীৰ পৰাই পৰিচিত হৈ আহিছা ইয়াত মই ভাবো তোমালোকৰ কাৰণে পৰ্যায়বিতটো এটা নতুন শব্দ হ'ব পাৰে তে মৌল মানে কি যে মৌল মানে হৈছে একে পৰমাণুৰে গঠিত পদাৰ্থসমূহক আমি কি বুলি জানো যে ইহঁতক আমি মৌল বুলি জানো পৰ্যায়বিত মানে হ'ল এক নিৰ্দিষ্ট ব্যৱধানত একে কিছুমান কথাৰ পুনৰাবৃত্তি হোৱা তাক আমি পৰ্যায়বিত বুলি জানো আৰু শ্ৰেণী বিভাজন মানে ভাগ ভাগ কৰা বা বৰ্গীকৰণ কৰা এতিয়া ইয়াত আমি সেই মৌলসমূহৰ কিছুমান নিৰ্দিষ্ট ধৰ্মৰ ওপৰত ভিত্তি কৰি কেনেদৰে ইহঁতক ভাগ ভাগ কৰা হৈছে বা তালিকাভুক্ত কৰা হৈছে তাৰ বিষয়ে আমি এই পাঠটোত আমি পঢ়িবলৈ পাম এতিয়া প্ৰকৃতিত বহু প্ৰাচীন কালৰ পৰা আজিৰ পৰা বহু বছৰ আগৰ পৰাই এই মৌলসমূহ আৱিষ্কৃত হৈ আহি আছে এতিয়াও আহি আছে প্ৰায় 1800 চন মানত এই 1800 চন মানতে সেই তেতিয়া প্ৰকৃতিত কেৱল 30 বিধমান মৌলহে আৱিষ্কাৰ হৈছে 30 বিধমান মৌলহে এই সময়ত আৱিষ্কৃত হৈছে কিন্তু বৰ্তমানে এই সংখ্যাটো বাঢ়ি বাঢ়ি আহি এতিয়া প্ৰায় 118 বিধমান মৌল প্ৰকৃতিত আৱিষ্কৃত হৈছে সেই 1800 চনতে প্ৰায় 30 বিধমান আছিল আৰু এতিয়া বাঢ়ি বাঢ়ি আহি প্ৰায় 118 বিধমান মৌল আৱিষ্কাৰ হ'ল এতিয়া কথা হ'ল কি আমি এই যি 118 বিধ মৌল আছে বা ভৱিষ্যতে আৰু যিখিনি মৌল আৱিষ্কাৰ হ'ব সেই ইহঁতৰনো কিয় আমি এই শ্ৰেণী বিভাজন কৰিবলগীয়া হয় তাৰ উত্তৰটো হ'ব কি যদি আমি এই যিখিনি মৌল আছে এই মৌলসমূহক আমি যদি ব্যৱহাৰ কৰিব লগা হয় তেন্তে ইহঁতৰ আমি কি জানিব লাগিব ইহঁতৰ নিৰ্দিষ্ট ধৰ্মসমূহ জানিব লাগিব ইহঁতৰ আমি কি জানিব লাগিব বৈশিষ্ট্যসমূহ জানিব লাগিব এতিয়া কথাটো হ'ল কি যদি আমি এই যি 118টা মৌল আছে সেই 118টা মৌলৰ বৈশিষ্ট্যসমূহ পৃথকে পৃথকে জনাটো আমাৰ কাৰণে অত্যন্ত এটা কঠিন কাম এটা দুৰূহ কাম সেয়েহে সেই প্ৰাচীন কালৰ পৰাই বিজ্ঞানীসকলে কি হৈছিলে ৰসায়নবিদসকলে কি কৰিছিলে সেই মৌলসমূহৰ যিখিনি নিৰ্দিষ্ট ধৰ্ম আছে নিৰ্দিষ্ট বৈশিষ্ট্য আছে সেইসমূহ একেলগে এখন তালিকাভুক্ত কৰি আমি সিহঁতৰ ধৰ্মসমূহ আমি অধ্যয়ন কৰিব পাৰোঁ নেকি তাক অধ্যয়ন কৰিবলৈ চেষ্টা কৰি আহিছে আৰু এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে প্ৰায় 1870 চন মানত এজন জাৰ্মান ৰসায়নবিদ আছিলে ডবাৰিনাৰ তেওঁ প্ৰথম প্ৰচেষ্টাটো হাতত লৈছিলে আৰু তেওঁ সেই যিটো এটা তত্ত্ব উদ্ভাৱন কৰিছিলে তাক আমি ডবাৰিনাৰ টায়াৰ্ড বুলি অভিহিত ডবাৰিনাৰে কি কৰিছিলে সেই 1870 চন মানত সেই সময়ত প্ৰকৃতিত যিসমূহ মৌল আৱিষ্কাৰ হৈছিলে তাৰ মাজৰ পৰা তেওঁ কি কৰিছিলে কিছুমানক নিৰ্বাচন কৰি দিছিলে বাছনি কৰি দিছিলে আৰু সেই মৌলসমূহৰ কি কৰিছিলে তেওঁ একে ধৰ্মসমূহ অধ্যয়ন কৰিছিলে তেওঁ সেই সময়ত প্ৰকৃতিত আৱিষ্কৃত হোৱা মৌলসমূহক কি কৰিছিলে পাৰমাণৱিক ভৰটো লৈছিলে পাৰমাণৱিক ভৰ যিটো ধৰ্ম আছে মৌলসমূহৰ যিটো ধৰ্ম এই পাৰমাণৱিক ভৰটো অধ্যয়ন কৰিছিলে সেই সময়ত প্ৰকৃতিত আৱিষ্কৃত মৌলসমূহ তাৰপিছত তেওঁ গোট কৰিছিলে 3টা মৌল এটা গোট কৰিছিলে আৰু 3টা মৌল এটা গোট কৰিছিলে 3টা মৌল এটা গোট কৰিছিলে একে ধৰ্ম আছিলে এটা গোটত থকা মৌলসমূহৰ ধৰ্ম একে আছিলে আনটো গোটত থকা মৌলসমূহৰ ধৰ্ম একে আছিলে আৰু এই গোটটোত থকা মৌলসমূহৰ ধৰ্ম একে আছিলে এতিয়া কথা হ'ল কি তেওঁ এটা গোট কৰিছিলে নহয় এই গোটসমূহক তেওঁ ট্ৰিক নাম দিছিলে বা টায়াৰ্ড নাম দিছিলে এটা গোটক তাৰপিছত তেওঁ কি কৈছিলে তেওঁ কৈছিলে যেতিয়া এই মৌলসমূহ পাৰমাণৱিক ভৰ যেতিয়া আমি বৰ্ধিত ক্ৰমত সজালে যিটো প্ৰথম মৌল আছে আৰু যিটো তৃতীয় মৌল আছে এটা টায়াৰ্ডত থকা যিটো প্ৰথম মৌল আৰু যিটো তৃতীয় মৌল সিহঁত দুটাৰ যিটো গড় পাৰমাণৱিক ভৰ সি যিটো মাজৰ মৌল এটা টায়াৰ্ডত থকা যিটো মাজৰ মৌল তাৰ পাৰমাণৱিক ভৰ সমান বুলি কৈছিলে কি কৈছিলে যে যদি আমি মৌলসমূহ সিহঁতৰ পাৰমাণৱিক ভৰ বৰ্ধিত ক্ৰমত সজালে এটা টায়াৰ্ডৰ প্ৰথম মৌল আৰু তৃতীয় মৌলটোৰ যিটো গড় পাৰমাণৱিক ভৰৰ মান হয় সেইটো টায়াৰ্ডত থকা যিটো মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ সমান হয় এতিয়া চাবা এতিয়া প্ৰথম টায়াৰ্ডটোত কি আছে লিথিয়াম আছে সোডিয়াম আছে পটাছিয়াম আছে এটা টায়াৰ্ডত আমি 3টা মৌল থাকে বুলি জানিলো যে প্ৰথম মৌল লিথিয়ামৰ পাৰমাণৱিক ভৰ হৈছে 6.9 আৰু তৃতীয় মৌল কি আছে তৃতীয় মৌল হৈছে পটাছিয়ামৰ পাৰমাণৱিক ভৰ হৈছে 39 এতিয়া চোৱা ডবাৰিনাৰে কি কৰিলে যে প্ৰথম মৌল আৰু তৃতীয় মৌলটোৰ গড় পাৰমাণৱিক ভৰ মান আমি ইয়াত গড় পাৰমাণৱিক ভৰ দিছো প্ৰথম মৌল আছিলে লিথিয়ামৰ 6.9
তাৰ লগত কি যোগ কৰিছোঁ পটাছিয়াম পটাছিয়ামৰ কিমান আছে 39 সেইটো যোগ কৰিছোঁ 2 এইটো কাৰণে হৰণ কৰিছোঁ যে আমি সিহঁতৰ পাৰমাণৱিক ভৰ গড় মানটো দিছোঁ 2 হৰণ কৰিলোঁ আমি এই দুটা যোগ কৰি 45.9 পালোঁ 2 হৰণ কৰিলোঁ লাষ্টত কিমান পালোঁ 22.95 এতিয়া চোৱা এই 22.95 মানে আমি তাক প্ৰায় 23 বুলি ক'ব পাৰোঁ এতিয়া চোৱা তোমালোকে এই 23 টো ক'ত থাকিলা যেটো সেই টায়াৰটোত থকা যেটো সোডিয়াম আছিল সোডিয়ামৰ যেটো পাৰমাণৱিক ভৰ তাৰ সমান কি সমান যে লিথিয়াম আৰু পটাছিয়ামৰ যেটো গড় পাৰমাণৱিক ভৰ তাৰ মানটো আমি উলিয়াই কিমান পালোগে লাষ্টত প্ৰায় 23 পালোগে হেতু কাৰ সমান পায় সোডিয়ামৰ সমান আছে ঠিক তেনেদৰে তেওঁ আৰু এটা টায়াৰ পাইছিলে কেলছিয়াম ষ্ট্ৰনচিয়াম আৰু বেৰিয়াম এই তিনটা মূলৰ এটা টায়াৰ পাইছিলে তোমালোকে ইয়াত যদি মন কৰা তোমালোকে পৰ্যায়িত তালিকাৰ পৰা ইহঁতৰ যদি পাৰমাণৱিক ভৰসমূহ চোৱা কেলছিয়ামৰ যেটো পাৰমাণৱিক ভৰ বেৰিয়ামৰ যেটো পাৰমাণৱিক ভৰ ইহঁত দুটাৰ যদি তোমালোকে গড় মানটো উলিওৱা পাৰমাণৱিক ভৰৰ গড় মান উলিওৱা ইহঁত দুটাৰ যেটো গড় মান হ'ব পাৰমাণৱিক ভৰ এই ষ্ট্ৰনচিয়ামৰ পাৰমাণৱিক ভৰ সমান ঠিক তেনেদৰে যেটো ক্লোৰিন আছে তৃতীয় টায়াৰটো যেটো ক্লোৰিন আছে আৰু যেটো আয়োডিন আছে ইহঁত দুটাৰ গড় পাৰমাণৱিক ভৰ মানটো তোমাৰ যেটো মাজৰ মূল বমিনৰ পাৰমাণৱিক ভৰ সমান হয় এইটোকে তেওঁ ডবাইনাৰ টায়াৰ বুলি অভিহিত কৰিছিলে তোমালোকে এই কথাটো ভালদৰে বহি লিখি লোৱা মই কৈ দিছো ডবাইনাৰ টায়াৰ কি হয় এই ডবাইনাৰ টায়াৰ মানে হল যেতিয়া মৌলসমূহ সিহঁতৰ পাৰমাণৱিক ভৰ বৰ্ধিত ক্ৰমত সজোৱা হয় তেতিয়াহলে এটা টায়াৰত থকা প্ৰথম মৌল আৰু দ্বিতীয় মৌলৰ গড় পাৰমাণৱিক ভৰ সেই টায়াৰটোৰ মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ সমান হয় এইটো হৈছে ডবাইনাৰ টায়াৰ এওঁই প্ৰথম সেই বিশৃংখলিত হৈ থকা যিখিনি মৌল আছিল সেই মৌলসমূহৰ মাজত মৌলসমূহক শৃংখলিত ৰূপ দিবৰ কাৰণে প্ৰথমটো প্ৰচেষ্টা হাতত লৈছিলে আৰু আজি আমি ইয়াৰ বিষয়ে অধ্যয়ন কৰিলো আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত ডবাইনাৰ পাছত যিসকল বিশিষ্ট ৰসায়নবিদ আছিল সেই ৰসায়নবিদ সকলো বিভিন্ন ধৰ্মসমূহ লৈ সেই সময়ত আৱিষ্কৃত মৌলসমূহক অধ্যয়ন কৰিছিলে আৰু তেনেদৰে এই শ্ৰেণীবিভাজন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিলে আমি পাছৰ ক্লাছটোত আমি সেই বিশিষ্ট ৰসায়নবিদসকলৰ যিসমূহ চেষ্টা তাৰ বিষয়ে অধ্যয়ন কৰিম আজিলৈ ইমানতে ৰাখোঁ ধন্যবাদ